এইটো এলেকাত আমাৰ 9 ঘৰ মানুহ আছো 9 ঘৰ মানুহৰ 1 ঘৰ মানুহ ইয়াত থকা নাই সব বাহিৰত সব শিবিৰ স্কুলত শিবিৰ পাতি দিছে হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল এইটো মোৰ এনেকুৱা ভিডিঅ' যিটো আপোনালোকে অলপ আগতে ক্লিপটো দেখা পাইছে সেই ক্লিপটোৰ ঠাইখিনি এইখিনি হয় মই য'ত বৰ্তমান থিয় হৈ আছো এইখিনি মোৰ ঘৰৰ ফ্ৰণ্টত হয় দেখা পাইছে এইবিলাক গোটেই পানী ভৰ্তি হৈ গৈছিলে সেইখিনি সময়ত তো ক্লিপটো বহুত আগৰে হয় ধৰক আজিৰ পৰা 1 মাহ 1.5 মাহ আগৰে হয় কিবা এটা ক্লিপ মই বিচাৰি পোৱা নাছিলোঁ ক'ৰবাত হেৰাই গৈছিল তাৰপিছত মই বেলেগৰ পৰা লৈ পেলাই সেই ক্লিপটো ইয়াতে জইন কৰি মই ভিডিঅ'টো বনাইছোঁ তো আপোনালোকে চাওক ভিডিঅ'টো মোৰ ঘৰৰ অৱস্থা মোৰ এই এলেকাটোৰ অৱস্থা কেনেকুৱা পানী ভৰ্তি হৈ গৈছিল এইখিনিত পানী পূৰা ফুল হৈ গৈছিল মানে তাৰে অকণমান মানে ক্লিপ অলপ ৰাখি থৈছোঁ স্মৃতিও হ'ব তো আপোনালোকে চাব ভিডিঅ'টো তো বেছি কথা নকওঁ ভিডিঅ'টো আপোনালোকে চাওক ইয়াত দেখা হৈছে পূৰা পানী হৈ গৈছে ভেল লৈ এতিয়া বস্তুবিলাক ঘৰৰ বস্তুবিলাক লৈ যাই আছোঁ খুৰাহঁতে ঘৰৰ পিনে অলপ লৈ যাই আছোঁ এয়া এইখিনিতো অকণমান পানী কম আছে আপুনি আগৰ পানী পূৰা পানী পূৰা আপোনাৰ এই পেটলৈকে পানী আহে এইখিনিত বাৰু কম পানী পূৰা পানী যিফালে চকু যায় সিফালে পানীয়ে পানী এইলা এই খাৱা যোগাৰ কাপোৰ কানি কি কৰোঁ কি নকৰোঁ উপায় বিহীন হৈছে এন ভিতৰত ফ্ৰিজ চব একদম পূৰা চাং পাতি থৈছোঁ ঘৰৰ ওপৰত বোলে ঘৰ পূৰা পানী সোমাই গৈছে এতিয়া মাৰ ইয়াতে আছে এয়া চাওক ৰাইজ আমাৰ ৰাস্তা মানে ঘৰটোতো বহুত ভিতৰত আছে এইটো আপোনাৰ এই সেইটো দেখা পাইছে সেইটো পকী ৰাস্তা গাড়ী যাই আছে সেই ৰাস্তাৰ পৰা এইখিনি আমাৰ ভিতৰত সোমোৱা ৰাস্তা তো ইয়াতে আপুনি পানী চাওক একাঠু পানী তো আমাৰ ঘৰত এতিয়া পানী সোমাই গ'ল পূৰা ঘৰত পানী সোমাই গ'ল ঘৰৰ ভিতৰত এতিয়া এই 1 দাপনা পানী হৈছে এতিয়া আমি অলপ যাই আছোঁ চাই আহোঁ বস্তুবিলাক ঘৰতে থাকিল ক'ত কি কৰিব পাৰে অলপ ঠিক কৰিব পাৰে নেকি আৰু অলপ কিবা চাই আহোঁ খালি আছ নেকি ইয়াতে বস্তুবিলাক আনা হ'ল ন এতিয়া আমাৰো সেই বস্তুবিলাক মই থৈছোঁ সেই চাং পাতি থাকিলেও আকৌ এই মাটিবিলাক বহি গৈছে না আকৌ যদি দাবি যায় বস্তুবিলাক পৰে চব ওলাই পৰব হা এইবাৰ মানে আমাক অনিষ্ট কৰা নহয় বহুতকে অনিষ্ট কৰিছে তোৰ কাৰণে যাতে এইবিলাক বস্তু ভাল হয় তাৰে আৰু কি কৰিব উপায় নাই প্ৰাকৃতিক দুৰ্যোগ এইবিলাক কোনেও নিজে কৰা বস্তু নহয় আৰু পানীবিলাক সোনকালে শুকাই গ'লে ভাল হয় এয়া অলপ ঘৰত দেখি যাওঁ খেল লৈ যাম উপায় নাই আৰু তাৰপৰা আহি লওঁ এই চাওক ৰাইজ এইবিলাক পানী এইবিলাক ঘৰত পানী উঠা নাই অলপ ওখ জেগা আছিল যে অলপ পানী উঠা নাই কিন্তু বাকী ইটো চাইড পূৰা পানী পানী সোমাইছে নেকি ঘৰত ক'ত সোমাইছি ক'ত হাকছা পিছে ঘৰৰ ভিতৰলৈকে পানী সোমাই গৈছে আধা ঘৰ ডুব গৈছে এয়া চাওক ঘৰ পূৰা পানী সোমাই গৈছে ঘৰৰ ভিতৰত এয়া মোৰ ৰুম পানী প্ৰায় বাৰান্দাত সোমাইছে এতিয়া আপোনাৰ ভিতৰত কি অৱস্থা হৈছে এতিয়া চাব যাব নোৱাৰোঁ মাটিবিলাক পূৰা খচিলে মানে বহি যায় এতিয়া যদি খচি দিওঁ পূৰা বহি যাব তো সেইকাৰণে এতিয়া খচিব নোৱাৰে এয়া পানী পূৰা ঘৰত বহি আছে একদম অৱস্থা নাইকিয়া হৈ গৈছে আৰু আমাৰ কি যে হ'ব এতিয়া কিন্তু প্ৰশাসনৰ মানে কোনো ধৰণৰ সা সুবিধাৰ কথা কোনো ধৰণৰ সোধা নাই আমাক কি পৰ্যায়ত আছোঁ কেনেকৈ আছে মানুহখিনি ইয়াৰ মানুহখিনি কেনেকৈ আছে কোনো ধৰণৰ বস্তু এতিয়ালৈকে সোধাই নাই আহি কিনে তো এতিয়া শুনিছোঁ যে MLA আহি আছে এতিয়া 1 বজাত আহি পোৱা কথা এতিয়া আপোনাৰ কিমান টাইম হৈছে 1:04 হ'ল এতিয়ালৈকে MLA আহি পোৱা নাই এয়া ঘৰৰ অৱস্থা এয়া মোৰ ঘৰ ফুল পানী ওপৰ পাৰাকেইটা আছে মানুহ নাই তাতে ভাবিছে কি হ'ল কি নহ'ল মানুহ নাই এটাও গৰু ছাগলী চব বাহিৰত মানুহ বাহিৰত স্কুলত কেম্প কৰিব লগা আছে স্কুলত কেম্পিং কৰি আছে মানুহবিলাক এতিয়া ঘৰৰ ভিতৰত কি হৈছে এতিয়া চাব নোৱাৰোঁ বস্তুবিলাক যে ঠিকে থাকিব আশা নাই আৰু যেনেকৈ থৈছোঁ সেনেকৈ থাকিলে হ'ল পানী সোমাকে লাগিলে বাট বস্তুখিনি ঠিকে থাকিলে ভাল হয় আৰু
তো সপোনৰ ঘৰখন বেয়া হৈ গ'লে বহুত বেয়া লাগে মোৰ বুলি নহয় চবৰে বেয়া লাগে এতিয়া যাওঁ এনেই এবাৰ চাব আহিলোঁ ঘৰখন এয়া ৰাস্তাৰ পিনে ওলাই যাওঁ ঘৰৰ পৰা ওলাই আহিলোঁ দেখা পাইছে এয়া কিমান পানী হৈছে এইটো নহয় যে ঘৰৰ পথাৰৰ মাজত বুলি যে পানী হৈছে এনেকুৱা নহয় পানী চবতে হৈছে প্ৰাকৃতিক দুৰ্যোগ যিহেতু পানী চবতে হৈছে তাৰপিছতো পানী আমাৰ জেগাটোত বহুত পানী বেছি হৈছে মানে ঘৰৰ ভিতৰত পানী চোতালত কঁকাল পানী ঘৰৰ ভিতৰত একাঠু পানী কি যে হ'ব পানী তহঁতৰ পানী কিমান হৈছে এটা সমান হৈছে আৰু একাঠু হৈছে ঘৰতো সোমোৱা নাই পানী তহঁতৰ নাই নাই এতিয়ালৈকে এয়া ইউ হেল্থ চিটি হস্পিটেলত কাম কৰে খানাপাৰাত তো ঘৰত আহি আৰু যাব পৰা নাই যিয়ে নহওক বাৰু পানী হৈছে তাত সোনকালে শুকাই গ'লে ভাল হয় আৰু এই একদম ৰাস্তাৰ কাষখন পানী পুৰা ফুলে ফুল ৰাস্তাত মাছ আছে মাছো লৈ আহিছে মাছ এতিয়া ঘৰৰ বজাৰ এনেকে লৈ আহিছে অ'। চাওক ৰাইচ বহু টাইম অপেক্ষাৰ মূৰত আমাৰ মাজত উপস্থিত হৈছে কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন বৰুৱা ছাৰ তো আমাৰ ৰাইজত উপস্থিত হৈ তেখেতে আমাৰ ৰাইজৰ বানপীড়িত ৰাইজৰ খবৰ লৈছে তো ছাৰলৈ থাকিল মোৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ পানী বহুতেই কমিল কিন্তু আমাৰ ঘৰত পানী কমা নাই টাইম লাগি যাব আমাৰ পানী কমোতে এতিয়া ঘৰৰ বস্তু কিছু কিছু ওলাই লৈ আহিলোঁ আলু আছিলে আৰু খোৱা বস্তু কিবা কিবি অলপ আছিলে সেইখিনি লৈ আহিলোঁ কাৰণ ঘৰত থাকিলে ডেমেজে হৈ যাব এয়া ৱাইফ আছে দেউতা আছে পানী চাওক পানী এতিয়াও আমাৰ এইখিনিত পানী ওলাই যাবলৈ কমো আৰু 10-15 দিন লাগি যাব এখানি হাতৰ পানী ওলাই যাব লাগে বুলি এটাই সেই আছে ন নলী সেইটোৱে আন নাই বেলেগ কি হ'ব আপোনালোকৰ তাতে বানপানী হৈছে নে কমেণ্ট কৰি জনাব তলত আমাৰ ইয়াত পুৰা পানী পানী হৈ আছে এতিয়াও ইয়াতে আমি এইটো এলেকাত আমাৰ 9 ঘৰ মানুহ আছোঁ 9 ঘৰ মানুহৰ 1 ঘৰ মানুহ ইয়াত থকা নাই চব বাহিৰত চব শিবিৰ স্কুলত শিবিৰ পাতি দিছে চব তাত মই জনাত 2004 পিছত এইটো ডাঙৰ বানপানী আপোনালোকে 2004 বানপানীটো পাইছিল নে জনাব কমেণ্টত এই চব এইবিলাক ঘৰৰ অৱস্থা নোহোৱা হৈ গৈছে এইবিলাক ঘৰৰ অৱস্থা ঘৰৰ অৱস্থা চাওক দেউতাই ফেল চলাই আছে এয়া দেখা পাইছে পানী শুকুৱাইছে কিন্তু এতিয়া চোতালত এইখিনি পানী আছে ফেন লৈ আহিছোঁ এতিয়া কিন্তু চাওক এই জিকি থকালৈকে পানী উঠিছিল জিকি থকা অলপ তললৈকে এইখিনিলৈকে পানী উঠিছিল এয়া মোৰ ঘৰৰ অৱস্থা চাওক মাটি কেনেকৈ বহি গৈছে এইবিলাক বস্তু আনি কেনেকৈ থৈ গৈছিলোঁ চাওক অৱস্থা নাই ঘৰত কেনেকৈ বস্তুবিলাক থৈ গৈছোঁ কি হ'ব কেতিয়া ঠিক হ'ব এইবিলাক গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে তো এইখিনিয়ে জেগা আছিলে সেইখিনি জেগাত পানী পূৰা ফুল হৈ গৈছিলে তো আপোনালোকে অলপ আগতে চালে ভিডিঅ'টো এইবিলাক মোৰ ঘৰৰ অৱস্থাটো একদম কিবা হৈ গৈছিল মই আপোনালোকৰ ভিডিঅ'টো দেখা পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব নিজৰ স্মৃতি হিচাপেও এইটো থাকি যাব ভৱিষ্যতৰ কাৰণে ইউটিউবত এইটো থাকি গ'ল আপোনালোককো দেখুৱালোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ